এয়া চাওক আমি কি খাবলৈ লৈছোঁ। এয়া দেখিছে, এইটো চাওক। আৰু এইপিনে আমাৰ মৌ বেটি আৰু বেটাও খাই আছে বহি পেলাই। আমি গোটেইকেইটা বহি পেলাই খাই আছোঁ। আমাৰ ঘৰৰ আজি চবেই খাইছে মানে মায়ে নাই খোৱা। মায়ে যিহেতু কুকুৰা মাংস নাখায়, আজি লোকেল কুকুৰা মাংসৰ চুপ খাইছোঁ এনেকৈ। কাৰণ চবৰে গা হাত ভাল নহয় আৰু জ্বৰ হৈ আছে, কাহ হৈ আছে। ভাবিলোঁ আজি মাংসৰ চুপ এনেকৈ লোকেল কুকুৰাৰ চুপ বনাই পেলাই চবেই একাপ একাপ খাই দিওঁ। কাৰণ নিজৰ কাহটো ভাল হ'ব আৰু গা হাতবোৰ যিবোৰ বিষ হৈ আছে সেইবোৰ ভাল হ'ব। আজি বহুদিন এমাহমানেই হৈ গ'ল আমাৰ গোটেই ঘৰখন মানে বেমাৰত ভুগি আছে, ভালেই হোৱা নাই। জ্বৰ কাহ জ্বৰবোৰ চবৰে ভাল হ'ল, খালি কাহবোৰ ভাল হোৱা নাই। সেইকাৰণে ভাবিলোঁ আজি আৰু লোকেল কুকুৰা এনেকৈ চুপ বনাই খাই দিওঁ। আমি চবেই খাইছোঁ, মা বাদ দি। মানে ঘৰত মানুহ আমি পাঁচটাৰ ভিতৰত মায়ে নাই খোৱা, আমি চাৰিটাই খাইছোঁ। দেউতাৰ ভিতৰত আছে এয়া আমাৰ বেটি আৰু বেটা বহি আছে, খাই আছে। আৰু এইপিনে মই লৈ লৈছোঁ এনেকৈ কাপতে। আপোনালোকে বাৰু কোনে কোনে এনেকৈ খাই পাইছে বা খাই ভাল পায় জনাবচোন।